मुर्दाबाद 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 टीपू दास अमर रहे टीपू दास अमर रहे বাংলাদেশ হিন্দুর উপর অত্যাচার নষ্ট বাংলাদেশ হিন্দু উপর নির্যাতন নষ্ট টিপু দাস अमर रहे বাংলাদেশ থেকে গো ব্যাক বাংলাদেশ থেকে গো ব্যাক তো আমি আহ্বান কৰিব বিচাৰিছোঁ যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক যে আমাৰ যিটো খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ আমাৰ খিলঞ্জীয়া ছোৱালী বোৱাৰীবিলাকক যেনেকৈ লাভ জেহাদ কৰি আছে আৰু লেণ্ড জেহাদ কৰি আছে সেইবিলাক আমি ৰোধ কৰিবলৈ হ'লে এটা আইন আনিব লাগিব। তো আমি আপোনালোকৰ থ্ৰুৱেদি আজি অনুৰোধ কৰিব বিচাৰিছোঁ যে লাভ জেহাদ লেণ্ড জেহাদৰ ওপৰত এটা আইন আনিব লাগে যাতে আমি হিন্দুবিলাকে এটা ৰক্ষা কৱচ পায় আৰু আমি ইয়াৰ লগতে আমাৰ যিটো ঘৃণনীয় চিন্তাধাৰাৰ লোকসকল আছে সেইবিলাকক আমি সাৱধান কৰিব বিচাৰিছোঁ আপোনালোকৰ থ্ৰুৱেদি। তো আমি যিমান সহ্য কৰিব লাগে এইটো সহ্যটো আমি কৰিলোঁ, এতিয়া সহ্যৰ বাহিৰত হৈ গ'ল। যিটো সহ্যৰ বাহিৰত হ'লে আমি যি পদ্ধতি যিটো আমি কৰিব লাগে সেইটো আমি কৰাৰ কাৰণে যাতে আমি ওলাই আহিব নলগা হয় সেইটো সিহঁতেও যাতে মনত ৰাখে। আৰু প্ৰশাসনক আমি আজি আপোনালোকৰ থ্ৰুৱেদি অনুৰোধ কৰিব বিচাৰিছোঁ প্ৰশাসনেও যাতে এইবিলাক যদি ঘটনা ঘটে যাতে সোনকালে একশ্যনটো লয় সেইখিনি মই অনুৰোধ কৰিলোঁ। ধন্যবাদ। আমাৰ হিন্দুৰ ওপৰত বাংলাদেশত যিটো অত্যাচাৰ চলি আছে তো আমি হুঁচিয়াৰ কৰিব বিচাৰিছোঁ আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰটো বন্ধ কৰিব লাগিব, নহ'লে আমি হাতে হাতে ধৰি নাথাকিম, আমিও ইয়াৰ প্ৰতিবাদ কৰিমেই। আৰু আমাৰ ইউনুছ চৰকাৰ যিটো আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে আমাৰ হিন্দুৰ ওপৰত যিটো নিৰ্যাতন কৰি আছে এইবিলাক চব বন্ধ কৰিব লাগিব, নহ'লে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি চবেই হিন্দু ঐক্যবদ্ধ হৈ পেলাই আমি যি কাম কৰিব লাগে সেইটো কৰিমেই। আৰু আমি ভাৰত চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ হিন্দুৰ ওপৰত যিটো অত্যাচাৰ চলি আছে সেইটো সোনকালে অতি সোনকালে বাংলাদেশৰ ওপৰত একশ্যন ল'ব লাগে। আমাৰ যিটো টিপু দাসৰ ন্যায়টো সোনকালে যাতে পাব পাৰে ইয়াৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ বিশ্ব হিন্দু পৰিষদ বজৰং দল হৈ। তো সেইখিনি নাই যেনেকুৱা মৌলবাদী চিন্তাধাৰাৰে বাংলাদেশত যেনেকুৱাকৈ অমানৱীয় এটা কাণ্ড হৈছে আমি সমগ্ৰ ভাৰতবাসীয়ে তাত তীব্ৰ গৰিহণা জনাইছোঁ আৰু আমি বাংলাদেশৰ ইউনুছ চৰকাৰক হকেব বিচাৰিছোঁ যে এনেকুৱা কাণ্ড বন্ধ কৰক, নহ'লেও আমিও কিবা এটা কৰিবলৈ ইয়াত বাধ্য হ'ম। গতিকে আমি ধৰ্ম নিৰপেক্ষ হিচাপে হিন্দু মুছলিম ভাই হিচাপে আমি চলি আছোঁ, কিন্তু যদি বাংলাদেশত এনেকুৱা কাণ্ড হৈ থাকে তেতিয়াহ'লে আমি হিন্দু আমাৰ গীতাত লিখা আছে অস্ত্ৰ আছে আমাৰ হাতত, এটা হাতত অস্ত্ৰ আছে এটা হাতত শস্ত্ৰ আছে, ভগৱতত শ্ৰীকৃষ্ণই কৈছিলে। গতিকে সেইটো কথা যাতে ইউনুছ চৰকাৰে গম পায় আৰু আমাৰ হিন্দু মানুহৰ ওপৰত অত্যাচাৰটো যাতে বন্ধ কৰে তাৰ কাৰণে আমি আহ্বান জনাম। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীনটো বিজেপি চৰকাৰ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে এইটো ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু অতি সোনকালে হিন্দুৰ ওপৰত বাংলাদেশত অত্যাচাৰটো বন্ধ হ'ব লাগে।